হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। আজি মই আপোনালোকক জনাম অঞ্জলি ধাৰাবাহিকখনত অভিনয় কৰা উৰ্মিলা প্ৰকৃত পৰিচয়ৰ কথা। গতিকে বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। উৰ্মিলা প্ৰকৃত নাম হৈছে দীপশিখা বৰা। তেওঁৰ জন্ম হৈছে 19 এপ্ৰিল তাৰিখে নগাঁৱত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। দীপশিখা বৰা শিক্ষাৰ কথা ক'বলৈ গ'লে তেওঁ হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল হাতীচং গাৰ্ল হাইস্কুলৰ পৰা আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল কলন কপিলী বিদ্যাৰ্থী জুনিয়ৰ কলেজৰ পৰা। তেওঁ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁ হাইট হৈছে 5.5 আৰু ৱেইট হৈছে 49 কেজি। তেওঁৰ প্ৰিয় গায়ক হৈছে জুবিন আৰু নীল আকাশ। প্ৰিয় ৰং হৈছে নীলা। দীপশিখা বৰা প্ৰফেশ্যন হৈছে এক্টৰ। বন্ধুসকল, অঞ্জলি ধাৰাবাহিকখন হৈছে তেওঁ অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক। আনহাতে দীপশিখা বৰা সত্ৰীয়া নৃত্যৰ লগতে ডেন্সো কৰে। বন্ধুসকল, দীপশিখা বৰা প্ৰকৃত পৰিচয় ইমানেই আছিল। কোনে কোনে উৰ্মিলা অৰ্থাৎ দীপশিখা অভিনয় চাই ভাল পায় তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।